আগৰ ভিডিঅ'ত মোক বহুতে কমেন্ট কৰিছে যে এইবাৰ 2023 চনৰ এপ্ৰিল মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিৰ যে টকা দিলে 1400 টকা দিব বুলি কৈছিলে কিন্তু 1250 কে টকা দিলে কিন্তু সেই 1250 কে টকা দিলে কিছুমান মানুহৰ বেংক একাউণ্টত নাই হোমা বুলি মোক বহুতে কমেন্ট কৰিছে আৰু কোনবিলাক মানুহৰ বেংক একাউণ্টত এই টকা হোমা নাই কি কৰিব লাগিব লগতে আপোনালোকৰ কাৰণে আজি বহুত কেটা গুৰুত্বপূৰ্ণ খবৰ আনিছো এই খবৰকিটা জনাটো আপোনালোকৰ কাৰণে অতিকে গুৰুত্বপূৰ্ণ গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাও বুলি আশা ৰাখিলো তেন্তে আৰম্ভ কৰো আজিৰ ভিডিঅ' প্ৰথম যোনটো খবৰ আছে হেতু আছে অৰুণোদয় আঁচনিখনৰ ফালৰ পৰা তো অৰুণোদয় আঁচনিৰ টকা কিছুমান মানুহৰ বেংক একাউণ্টত কিন্তু এতিয়ালৈকে সোমাই নাই আৰু যদি আপোনালোকৰ সোমাইছে এটা কমেন্ট কৰিব কাৰণ অৰুণোদয় আঁচনিৰ আগতে এদিন মান আগত এটা ভেৰিফিকেশন হৈছিল ষ্টুডেন্ট খিনি গৈছিলে সকলোৱে অৰুণোদয় আঁচনি মানে যোনখিনি অৰুণোদয় আঁচনিৰ টকা পায় সেইবিলাক মানুহৰ ঘৰত ষ্টুডেন্ট গৈছিলে আৰু তাতে কিন্তু ভেৰিফিকেশন কৰিছিলে আৰু যোনবিলাক মানুহে অৰুণোদয় আঁচনি হসাকে টকা পাবলগীয়া সেইবিলাক মানুহকে মানে ভেৰিফিকেশনটো ভেৰিফাইড কৰি দিলে আৰু যোনবিলাক মানুহে পাব নলগীয়া সেইবিলাক মানুহে এনে পইচা পাই আছিল অৰুণোদয় আঁচনিৰ টকা কিন্তু সেইবিলাক মানুহক ডিএক্টিভ কৰি দিলে আৰু এনেকুৱা মানুহ আছিল যোনবিলাক মানুহৰ মানে সকলো আছে কিন্তু তথাপিও অৰুণোদয় আঁচনিৰ টকা পাই আছিল মানে দুখীয়া মানুহ নহয় ধনী মানুহে অৰুণোদয় আঁচনিৰ টকা পাই আছিল কিন্তু এতিয়া সেই ধনী মানুহখিনিয়ে কিন্তু অৰুণোদয় আঁচনিৰ টকা নাপাব কিন্তু তথাপিও যোনবিলাক দুখীয়া মানুহে অৰুণোদয় আঁচনিৰ টকা পাবলগীয়া সেইবিলাক মানুহৰো মানে ডিএক্টিভ হৈ গৈছে অৰুণোদয় আঁচনিৰ একাউণ্টটো গতিকে মানে সেইবিলাক মানুহৰ কি হৈছে মই কৈ দিছো আধাৰ কাৰ্ডত নাম ভুল আছে বা বেংকত নাম ভুল আছে বা আপোনালোকে ডিবিডি লিংক যদি কৰা নাই তেতিয়াহলে অৰুণোদয় আঁচনিৰ টকা নোহুমাই আৰু যদি আপোনালোকে আধাৰ কাৰ্ডখন বেংকৰ লগত লিংক নাই তেতিয়াহলে কিন্তু আপোনালোকৰ চৰকাৰৰ একো টকা পইচাই নাপাব অকল অৰুণোদয় আঁচনি বুলি নহয় পিএম কিষাণৰ ধন বা স্কলাৰশ্বিপ সকলো পইচা আপোনালোকে নাপাব বুলি অলৰেডি ঘোষণা কৰিলে আপোনালোকক বহুত কেটা ভিডিঅ'ত ক'লো সেইকাৰণে আপোনালোকৰ বেংক একাউণ্টত হয়তো অৰুণোদয় আঁচনিৰ টকা সোমোৱা নাই আপোনালোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই কাৰণ আপোনালোকে বেংকত গৈ এতিয়া আধাৰ কাৰ্ডখন লিংক কৰিব পাৰিব যেতিয়া লিংক কৰিব তাৰ পিছত আপোনালোকৰ অৰুণোদয় আঁচনিৰ টকা নিশ্চয় সোমাব তো 2 নম্বৰ খবৰটো আহিছে যে অসম আৰক্ষীৰ ফালৰ পৰা জৰুৰীকালীন সেৱাৰ বাবে এটা নম্বৰ মুকলি কৰি দিলে আৰু এই নম্বৰটো হাত আপোনালোকে কিন্তু কমপ্লেইন দিব পাৰিব যদি হে অপহৰণ ডকাইতি চুৰি হৈছে তেতিয়াহলে জৰুৰীকালীন সেৱাৰ বাবে এটা নম্বৰ মুকলি কৰিলে এই নম্বৰটো আছে 112 এই নম্বৰটোত কল কৰি আপোনালোকে যিকোনো ধৰণৰ কমপ্লেইন দিব পাৰিব ইয়াৰে নেক্সট খবৰটো আছে ই খাজানাৰ ওপৰত তো আগৰ ভিডিঅ'ত কৈছিল যে ই খাজানাৰ বাবে কেনেকৈ এপ্লাই কৰিব কিন্তু এটা ই খাজানাৰ বাবে আপোনালোকে 1 এপ্ৰিলৰ পৰা ৰেজিষ্ট্ৰেচন হে কৰিব পাৰিব কিন্তু আপোনালোকে পেমেন্ট কৰিব নোৱাৰিব মানে ই খাজানা মানে খাজানা আপোনালোকে যোনটো পেমেন্ট হয় এটো অনলাইনত আপোনালোকে 1 এপ্ৰিলৰ পৰা দিব নোৱাৰিব কিন্তু আপোনালোকে 1 জুলাই 2023 চনৰ পৰা অনলাইন কে পেমেন্ট কৰিব পাৰিব গুগল পে ফোন পে নেট বেংকিং সকলোৰে পৰা আপোনালোকে মাটিৰ খাজানা 1 জুলাইৰ পৰা দিব পাৰিব তাৰ পিছৰ খবৰটো আছে 1 লাখ চৰকাৰী চাকৰি 6 মেত ঘোষণা কৰিব তো ইয়াৰ ভিতৰতে আপোনালোকৰ 51397 টা পদৰ ঘোষণা কৰিব তাৰে ভিতৰত আছে আৰক্ষী বিভাগ স্বাস্থ্য বিভাগ আৰু শিক্ষা বিভাগ তো ইয়াতে আপোনালোকৰ 3টা বিভাগৰ ফালৰ পৰা ঘোষণা মুকলি কৰি দিব লগতে আপোনালোকৰ কিন্তু থাৰ্ড গেট আৰু ফৰ্থ গেটৰ কাৰণেও মুকলি কৰিব তো বন্ধুসকল আপোনালোকৰ কাৰণে আজি এইটো এটা সৰু ভিডিঅ' আছিল গতিকে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰিব চেনেলত নতুন হলে কৰিব সাবস্ক্ৰাইব কাৰণ আপোনালোকৰ বাবে এন ধৰণৰ ইন্টাৰেষ্টিংৰ লগতে জানিবলগীয়া বহুত কথা লৈ আনো লগতে জব ইনফৰমেশন টপিকো লৈ আনো তো লগ পাম কো পুনৰ এটা নতুন ভিডিঅ'তে আজিলৈ জয় হিন্দ জয় ভাৰত